তামুলপুৰত অনুষ্ঠিত হ'বলগীয়া বড়ো সাহিত্য সভাৰ 61তম অধিৱেশন ঐতিহাসিক হ'ব কাৰণ বড়োলেণ্ড অঞ্চলত কেতিয়াও ৰাষ্ট্ৰপতি অহা নাছিলে আৰু বিশেষ কৰি বড়ো সাহিত্য সভাত আমাৰ তেনেকুৱা ধৰণৰ ৰাষ্ট্ৰীয় নেতা কেতিয়াও অহা নাছিলে কিন্তু এইবাৰ ৰাষ্ট্ৰপতিৰ পদাৰ্পণতে হেতু এটা ঐতিহাসিক কৰি পেলাব আমি সকলোই জানো বড়ো এই ভাৰতবৰ্ষৰ এটা প্ৰাচীনতম জাতিৰ ভিতৰত এটা আৰু বড়ো ভাষা এই ভাৰতবৰ্ষৰ যিমান প্ৰাচীন ভাষা আছে ইয়াৰ মাজতো এটা ভাষা হাজাৰ হাজাৰ বছৰৰ আগৰ পৰাই বড়ো ভাষা প্ৰচলিত হৈ আহিছে অসম নৰ্থ ইষ্ট তথা আজিৰ ৱেষ্ট বেংগলৰ কিছু অঞ্চল আৰু নেপালৰ কিছু অঞ্চলত এই বড়ো ভাষা আগৰ পৰাই খুবেই আগবঢ়া খুবেই ধনী বড়ো ভাষাটো বড়ো ভাষা আগৰ পৰাই নিজস্ব গ্ৰামাৰ আছে আৰু পৃথিৱীৰ যিমান ভাষা আছে এই ভাষাবিলাকৰ ভিতৰত আটাইতকৈ বেছি শব্দৰ ভাণ্ডাৰ থকা এটা ভাষা বড়ো ভাষাৰ জৰিয়তে যিকোনো দেখা যিকোনো অনুভৱ কৰা যিকোনো শুনা যিকোনো বিষয়ত যিকোনো কথাত মানুহক প্ৰকট কৰিবৰ কাৰণে মানে যথেষ্ট শব্দ আছে যিকোনো কথাটোৱে বড়ো ভাষাই দি আনক মানে ব্যক্ত কৰিব পাৰে আনক বুজাব পাৰে তেনেকুৱা ধৰণৰ বড়ো ভাষা গতিকে এই বড়ো ভাষা আজি ৰাষ্ট্ৰপতি ডাঙৰীয়াৰ পদাৰ্পণৰ পিছত নিশ্চয় গোটেই ভাৰতবৰ্ষৰ মানে সকলৰ কাৰণে জনাজাত হ'ব আৰু বিশ্বৰ দৰবাৰতো বড়ো ভাষা এটা সময়ত মানে সকলৰ দ্বাৰাই এটা মানে কি কয় জ্ঞাত এটা ভাষা হিচাপে হৈ থাকিব গতিকে মই আশা ৰাখিছোঁ এই বড়ো সাহিত্য সভাৰ অধিৱেশনত য'ত ৰাষ্ট্ৰপতি ডাঙৰীয়াও আহিব ইয়াত সকলো বড়ো ইণ্টেলেকচুৱেল বড়ো ভাষা সাহিত্যৰ জ্ঞান থকা লোকসকলে বড়ো জাতিৰ ভাষা সাহিত্যৰ উন্নয়নৰ ক্ষেত্ৰত বহুখিনি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰিব আৰু আহি থকা দিনটোত ভাষা সাহিত্য উন্নতিৰ কাৰণে কাম কৰি যাব পাৰিব